পেটটো দেখোন ভালে নহয় আৰু কি আৰু কৰোণা লগ পাইছে নেকি দিনবিলাকে যিহে আৰু এই মই ফাৰ্মাচীতে যাব লাগিব দে নোৱাৰো আৰু দে গুড মৰ্নিং sir. বতৰটো যে কেনেকুৱা দিছে নহয় সুনিতা আজি পেচা হোৱা নাই নেকি নাই sir. হেল্ল' চি হ'ব দিয়া ৰাখা লেটিনত যাওঁতে মোবাইল লৈ যায় নাই এইটো অলপ পেটটো বিষাই আছে Sir, ভিতৰতে আছে বহাই কি হ'ল বচোন কি হ'ল স্যাৰ পানীয়া একদম বিজল একদম মানে কিবা কৰোণা চোনা পাইছে নেকি বেজি দিয়ক আৰু তই ডক্টৰ না মই ডক্টৰ আৰু কি বিজল আছে ভালদৰে কথাটো নকওঁ কিয়া তেতিয়াহে মই বুজি পাম আৰু মুখৰ মাস্ক কি হ'ল চৰি স্যাৰ পকেটতে থাকে মই মাস্ক লগাইছোঁ মাস্কখন পকেটত ৰখা বস্তু নহয় মই কথাটো ভালদৰে বুজি নাপালোঁ নহয় হয় কচোন তুমি ভালদৰে বুজাব মানে পানীয়া বিজল একদম লেট্ৰিং হৈ আছে মানে আচ্ছা তুমি এতিয়া ইয়াতে শুই দিয়াচোন তোমাৰ পেটটো বিষাইছে নেকি ৰাতি কি খাইছিলে স্যাৰ কচ মাছ খাইছিলোঁ কচ মাছ খাবই নালাগে এইবিলাক কেমিকেল থকা বস্তু চালানী মাছ নাখাবই পাৰিব ঠিক আছে এতিয়া মই তোমাক কেইটামান ঔষধ দি আছোঁ হা তুমি এইকেইটা ভালদৰে ব্যৱহাৰ কৰিব ঠিক আছে হা সুনিতা ডিবিটো চাই দি আছোঁ কথা বলাই নাই মই তোমাক কেইটামান ঔষধ দিছোঁ ভাত খোৱাৰ আগত এটা খাবি হা ভাত খোৱাৰ পাছত এটা খাবি হা ঠিক আছে নেক্সট কোন আছে কাদম স্যার আপনার ভালনে মোৰ খবৰ বাদ দে তই কেনে আছ কচোন স্যার এসপ্তাহ হল মোৰ ডাঙে খোৱা নাই কি দাম খোৱা নাই স্যার মোৰ অকমান ইয়াৰ পৰা ডাঙেই নাখায় বহুত বিষাই স্যাৰ হয় নেকি কোনখিনি বেছিকৈ বিষাই এইখিনি তুমি লাহে লাহে কৰিব দেই দানা লাহে লাহে দানা তোমাৰ বেছি একো হোৱা নাই আপোনালোকে জোপাই দিছে ঠিক আছে তুমি চিন্তা কৰা নালাগে চিন্তা কৰি ঔষধ দিব তুমি লৈ যাবা সুনিতা স্যার আৰু পেচেণ্ট আছিলে নেকি নাই স্যার চাহ একাপ অৰ্ডাৰ কৰি দিয়া নহ'লে ঠিক আছে স্যার তোমাৰ কাৰণে আহা কি হলো তোৰ স্যার বিষাছে কাটি দিয়ক না কি বিষাইছে
ভালকৈ নকওঁ কিয় মানে ছাৰ পেচাব কৰি উঠি চেনটো মাৰোঁতে অ' বেমাৰ সেইটোহে ওপৰটো লাগে হৈ গ'ল ছাৰ মালটোৱে কাটি দিলে নেকি নাই নাই চেণ্ডালে কাটি দিছোঁ বাহিৰত গৈ সুনীতা বাইদেউক কৈবা সুধি দিব হৈ যায় আৰু শুন নেক্সট টাইম চেণ্ডেল মাৰোঁতে সাৱধানে মাৰিবি অঁ হ'ব দে ছাৰ বাইদেউ চাই আছেনে ভিতৰত আছে কি হ'ল আকৌ আহিলি যে অঁ ছাৰ সেইদিনাতকৈ আৰু বেছিয়ে হৈছে আৰু কি এতিয়াও ভাল হোৱা নাই মই কোৱা ধৰণে ঔষধখিনি ব্যৱহাৰ কৰিছিলি নে ছাৰ আপুনি কোৱাৰ দৰে ছাৰেতো কৈছিল ভাত নোখোৱাৰ আগতে এটা খাবি হাঁহ ঠিক আছে মই খালোঁ এতিয়া আৰু ভাত খোৱাৰ পিছতো এটা লাগিল নহয় হাঁহ আৰু এটা বিচাৰি যাব লগা হ'ল এতিয়া কি ক'ম আৰু আজি তোৰ কথা বেয়া আছে আজি তোৰ ঔষধকেইটা নাখাই তই আকৌ হাঁহৰ মাংস খাইছ ছাৰ আপুনিচোন কৈছিলে ভাত খোৱাৰ আগত খাবা এটা হাঁহ মই সেইকাৰণে খাই দিলোঁ মইতো ঘাঁহ খাব দিয়া নাছিলোঁ নহয় মই যিকেইটা ঔষধ দিছোঁ সেই ঔষধকেইটাই মইতো খাব দিছোঁ হয় নেকি ছাৰ অঁ নহ'লে মই যাওঁ দিয়ক ৰিচেণ্টলি হৈছে আকৌ হাঁহ খাই মৰিছে Action! ছাৰ সোমাব পাৰোঁনে Action! মানে ছাৰ পেচাব কৰোঁতে আয়া Action! Action! যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব ধন্যবাদ